বলকচোন আজি এনেকুৱা এটা ৰেচিপি বনাওঁ যোনটো টেষ্টতটো বেষ্ট হ'ব কিন্তু বনাবলৈ একেবাৰে সহজ হ'ব। এইটো বনাবলৈ 10 মিনিট সময় যথেষ্ট। তাৰ কাৰণে মই কেৰাহীত পানী ল'লোঁ, কমচে কম 1-1.5 গিলাচমান পানী আছে। তাত অকণমান নিমখ দিলোঁ আৰু আদা নহৰু পেষ্ট দিলোঁ আৰু 2 চামুচমান ৰিফাইন দিলোঁ। তাৰপিছত ইয়াত মই সৰু বাটিত এবাটি চুজি দিছোঁ আৰু চুজিখিনি ভালদৰে ইয়াত মিলাই ল'ম। লগে লগে মিলাব, চুজিটো গোটা পাতিব নালাগে। আৰু যেনেকৈ আমি চুজি বনাওঁ মানে হালোৱা বনাওঁ ঠিক তেনেদৰে সেই পানীখিনি শুকাই ল'লেই হ'ল। কিন্তু পানীখিনি একেবাৰে ভালদৰে শুকাব লাগিব। পানী যদি বেছি থাকে তেন্তে ৰেচিপিটো ভাল নহ'ব। যিমান সম্ভৱ পানীখিনি শুকাই ল'লে ভাল, যিমানখিনি পাৰি মানে। এতিয়া আমি সেইখিনি উলিয়াই ছাইডত থ'লোঁ। ইয়াত মই অকণমান আজৱাইন দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ, হালধি, তাৰপিছত জিৰা পাউডাৰ, নিমখ আৰু তাৰপিছত অকণমান এই চিলি ফ্লেক্স। এইবিলাক মছলা নিজৰ ইচ্ছাত, যদি বিচাৰে একো নিদি অকল নিমখ, হালধি আৰু ধনিয়া পাত দিও বনাব পাৰে। মছলাটো একেবাৰে নিজৰ ইচ্ছা। তাৰপিছত ইয়াত মই দিলোঁ এটা আলু, বইল আলু। এইটো গ্ৰেটাৰত গ্ৰেট কৰি দিম মানে তাত লাম্পছ থাকিব নালাগে সেইকাৰণে, নহ'লে হাতেদি পিটিকি দিলেও হ'লে হয়। তাত মানে অকণো গুটি গুটি বা এনেকৈ থাকিব নালাগে। এতিয়া আমি ইয়াত দিছোঁ 2 চামুচ কৰ্ণফ্লাৱাৰ। যদি কৰ্ণফ্লাৱাৰ নাই ময়দা দিব পাৰে 1 চামুচ বা 1.5 চামুচ বাইণ্ডিঙৰ কাৰণে। এতিয়া গোটেইখিনি বস্তু আমি ভালদৰে মিহলাই ল'ম, মানে মুঠি ল'ম, যেনেকৈ আমি আটা মুঠো ৰুটি বনাবলৈ ঠিক তেনেকৈ। এতিয়া এইটো মুঠি মই মানে ইমানেই ভালকৈ মুঠিছোঁ যাতে তাত অকণো মানে কৈছোঁ নহয় লাম্পছ নাথাকে। এনেদৰে আপোনাকো মুঠি ল'ব লাগিব, আপুনিও মুঠি ল'ব লাগিব। এয়া চাওক। তাৰপিছত 2 মিনিটমান মুঠাৰ পিছত ৰেডি হৈ গ'ল। এতিয়া ৰুটি যেনেকৈ বেলোঁ ঠিক তেনেদৰে, কিন্তু এইটো চুজি হয় সেইকাৰণে বহুত বেছি ছফ্ট হয়। ইয়াত অকণমান কৰ্ণফ্লাৱাৰ নহ'লে ময়দা লগাই এনেদৰে বেলিব লাগিব ৰুটিটো। একদম লাহে লাহে বেলিব লাগিব, খুব খৰধৰ কৰি এইবিলাক কাম ভাল নহয় মানে। তাৰপিছত ইয়াৰ যোনটো থিকনেছ আছে নহয়, ৰুটি নিচিনা বহুত পাতল হ'ব নালাগে। ইয়াৰ যোনটো থিকনেছ আছে সেইটো এই 5 ৰুপিছৰ যোনটো কইন থাকে সেইটোৰ সমান। খুব বেছি শকতো নহয়, খুব বেছি পাতলো নহয়। এনেদৰে বেলি এতিয়া কটাৰী এটালৈ যেনেকুৱা ভাল পায় শ্বেপ, স্কুৱেৰ হ'লে স্কুৱেৰ, মই ট্ৰায়েংগল লৈছোঁ শ্বেপটো। আপুনি যেনেকৈ ভাল দেখে তেনেকৈ কাটি ল'লেই হ'ল আৰু। মই ট্ৰায়েংগল কৰি লৈছোঁ, দেখিবলৈ ভাল লাগে। সেয়া চাওক, এনেদৰে মই তিনিকোণীয়াকৈ কাটি ল'ম। আৰু চবতকৈ ভাল কথা, এই ৰেচিপিটো আপুনি যেনেকৈ বাকী বস্তুবোৰ চিঙাৰা, কচৰি, পকৰি এইবিলাক আমি বনালোঁ আৰু লগে লগে খাই শেষ কৰি দিব লাগে, এদিন দুদিন থ'ব নোৱাৰি। কিন্তু এই বস্তুটো যে বনাই লোৱাৰ পিছত আপুনি যদি টেমাত ভৰাই থৈ দিয়ে কেইবাদিনলৈকে থ'বও পাৰিব। এতিয়া আমি কেৰাহীত পানী বুলি কৈছোঁ মই, তেল ল'ম। তেলখিনি ভালদৰে গৰম কৰিম, পূৰা গৰম হ'ব লাগিব কিন্তু। তাৰপিছত এটা এটা এনেকৈ এৰি দিম ইয়াত। আৰু যেতিয়া আপুনি তেলত এইটো এড কৰিব তেতিয়া একেবাৰে টাচ নকৰিব, কাৰণ সেইটো বহুত বেছি ছফ্ট হয়। মানে যদি হেতাখন লাগে ভাঙি যাব, ইমান ছফ্ট হয়। কিন্তু যেনেকৈ এইটো ফ্ৰাই হ'ব 2 মিনিট 3 মিনিট পিছত, তাৰপিছত সেইটো বহুত ক্ৰিস্পি হৈ যায়। তাৰপিছত ইমান ছফ্ট হৈ নাথাকে। চব কিমান ছফ্ট, মানে একদম কপাহৰ নিচিনা হৈ আছে বৰ্তমান। এনেদৰে মিডিয়াম ফ্লেমত 3-4 মিনিট ফ্ৰাই কৰি লোৱাৰ পিছত এনেকুৱা ক্ৰিস্পি হৈ ওলাব। আৰু ইমান ক্ৰিস্পি নহয়, এই গোলগাপ্পা থাকে ফুচকা এনেকৈ হৈ গৈছে। কিন্তু ফুচকাত কোনো ফ্লেভাৰ নাথাকে আগতে, কিন্তু ইয়াত বহুত ফ্লেভাৰ আছে আৰু বহুত টেষ্টি। আপুনি একাপ ৰঙা চাহ লৈ লওক, গাখীৰ চাহ, কফি যি লৈ লওক আৰু তাৰ লগত খাই চাবচোন, ইমান ধুনীয়া লাগে। ট্ৰাই কৰি চাব।